কথা কাৰ কি সুবিধা অসুবিধা আছে আমি অক্ষয় কুমাৰক ধন্যবাদ দিছোঁ। বাকী কোনোবা দিয়া আমি নাম লৈ ক'ব নাপায়। তেওঁলোকে বিভিন্ন দিশত অসমৰ কাৰণে ক'বাত নহয় ক'বাত আমি নজনাতো সহায় কৰিছে আৰু সেইটো নহয় যে আমি সবকে মানে কম আৰু সেইটোৱে যদি হয় তেতিয়া অসমৰ প্ৰত্যেকজন মানুহৰতো কিবা এটা দায়িত্ব আছে আৰু আমি সেই দায়িত্বটো নিজে পালন কৰিছোঁ। নাম ল'ব নালাগে, চৰকাৰ আছে, সব আছে, গতিকে আমি নিজে দায়িত্ব লৈ পেলাই কৰিলে অসমৰ বান সমস্যা সমাধান হ'ব পাৰে। কৈছোঁ যে অসমৰ বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে যদি মৰ্যাদা পাব লাগে তেতিয়াহ'লে অসমৰ বানপানী সমস্যাৰ আজি যিমানখিনি ইয়াত মানে তোমাৰ কৰণীয় আছে, যিবিলাক মানে তোমাৰ ক্ষতি হয় এইবিলাক সঠিকভাৱে দাঙি ধৰি আমাক সেইবিলাক মেৰামতি কৰাৰ কাৰণে যিমান পইচা লাগে এইটো আমি তেওঁলোকক মানে জনাব পাৰিব লাগিব। সেইকাৰণে মই কৈছোঁ আজি তোমাৰ পুঠিমাৰি এইটো যদি ভূটানৰ পৰা মানে তোমাৰ মানে কি কয় ব্ৰহ্মপুত্ৰত লগ লগা আই নদী ভূটানৰ পৰা যদি তুমি ব্ৰহ্মপুত্ৰ লাগালৈকে যদি কিবা কৰে কি কয় তোমাৰ তাৰ প্ৰতিহত কৰাৰ কাৰণে যদি এটা আঁচনি লয় সেই আঁচনি তোমাৰ 1000 কোটি টকাতকৈ কম নহয়। গতিকে পুঠিমাৰিও 1000 কোটি টকাতকৈ কম নহয়। তোমাৰ ব্ৰহ্মপুত্ৰ গৰা খহনীয়া মাজুলী তাজুলী যিটো অৱস্থা হয় সেয়া যদি সম্পূৰ্ণ প্ৰজেক্ট কৰে তেতিয়া মই ভাবোঁ 1 লাখ কোটি টকাৰ কম নহয়। গতিকে সেই প্ৰজেক্টটো দি ফালে তুমিয়ে প্ৰজেক্টটো ইমান ডাঙৰ দি লাভ নাই বুলি ইভেন মানে কি কয় 500 কোটি টকাৰ প্ৰজেক্ট নাই তোমাৰ নাযাব। গতিকে যেতিয়া তুমি আজিৰ তাৰিখত যেনেকৈ দি থাকে 5 কোটি 2 কোটি টকাৰ আঁচনি তেতিয়া কেন্দ্ৰীয় চৰকাৰে কেতিয়াও নাভাবে যে সেইটো ৰাজ্য চৰকাৰে কৰিব নোৱাৰে আৰু কেন্দ্ৰ চৰকাৰে কৰিব লাগিব। কেন্দ্ৰীয় সমস্যা বুলি কোনো বস্তু নাই। যিটো ৰাজ্য চৰকাৰে অপৰাধ কৰিব নোৱাৰে এই সমস্যাটোৱে চেণ্ট্ৰেলে কৰিবলগীয়া সমস্যা বুলি ভাবি লয় আৰু সেইটোৱে চেণ্ট্ৰেল গভৰ্ণমেণ্টে দায়িত্ব লয়। যেনেকৈ তোমাৰ যদি আজি বম্বেত মানে গতিকে সেইটো কথা। তাৰপিছত আজিলৈকে আমাৰ অসম চৰকাৰৰ মানে যিটো বিভাগ কনচাৰ্ণ বিভাগ এই বিভাগবিলাকে কেন্দ্ৰীয় চৰকাৰক মানে আমাৰ যিবিলাক আঁচনি সেই আঁচনিবিলাক মানে আপোনাৰ মানে সম্পূৰ্ণভাৱে সাবমিট কৰা নাই। আজি ব্ৰহ্মপুত্ৰ গৰা খহনীয়া যিমান আছে আজিলৈকে তাৰ প্ৰজেক্ট সাবমিট হোৱা নাই। পুঠিমাৰি আই নদী তোমাৰ গৌৰাং যিমান যি আছে আজিলৈকে ইয়াত যিমান গৰা খহনীয়া হৈছে সেইটো গভৰ্ণমেণ্ট মানে ভাৰত চৰকাৰৰ মানে কনচাৰ্ণ মানে মন্ত্ৰালয়ত এইটো সাবমিট হোৱা নাই, তেওঁলোকে গমেই নাপায়। গতিকে যেতিয়ালৈকে তোমাৰ বানপানী ৰোধ কৰাৰ কাৰণে গৰা খহনীয়া ৰোধ কৰাৰ কাৰণে যিবিলাক মাথাউৰি যিবিলাক গৰা খহনীয়া প্ৰটেকশ্যন এইটোৰ কাৰণে টোটেল প্ৰজেক্টটো ভূটানৰ পৰা ব্ৰহ্মপুত্ৰ অৰুণাচলৰ পৰা ব্ৰহ্মপুত্ৰ মেঘালয়ৰ পৰা ব্ৰহ্মপুত্ৰটো অৰুণাচলৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈকে আমি একেবাৰতে কেই লাখ কোটি টকা লাগে সেইটো যদি সাবমিট নকৰোঁ তেতিয়ালৈকে কেন্দ্ৰ চৰকাৰে অসমৰ বানপানী সমস্যাটো ডাঙৰ বুলি ইমানমান গাঁও ইমানমান মানুহ কেনেকৈ অনুমান হ'ব পাৰে সঠিক তথ্য আমি দিব লাগিব। এতিয়া দলং এটা ভাঙিছে ক'বাত ক'ব যে আপোনাৰ 30% ডেমেজ হৈছে, বাকীটো ডেমেজ হোৱা নাই। গভৰ্ণমেণ্টে কি বুজি পাব 30% ডেমেজ মানে মেৰামতি কৰিলেই হয়, কিন্তু লাষ্টত দেখিব এই দলংখন নতুনকৈ নবনালে নহয়। গতিকে তেনেকুৱা ধৰণৰ স্কুল ঘৰ ক'ৰবাত ফুটি গ'ল ক'ৰবাত ভাঙি গ'ল ক'ব যে 40% ডেমেজ, কিন্তু দেখিব যে স্কুলখন মাটি খান্দিলেও আকৌ পুনৰ ব্যৱহাৰযোগ্য নহয়, নতুন স্কুল বিল্ডিং বনাবলগীয়া হয়। গতিকে তাৰ কাৰণে 100% নতুন কাম কৰিব লাগিব। গতিকে তুমি কৈছা ডেমেজ হৈছে 30%, তুমি কৈছা ডেমেজ হৈছে 20%, তুমি কৈছা ডেমেজ হৈছে 40%, আৰু ইয়াৰ পিছত তুমি বনাব লাগে সেইটো যদি উপযোগী কৰিব লাগে 100%। বানপানীৰ সমস্যা সমাধানৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক ভালদৰে বুজাব লাগিব আৰু কেন্দ্ৰীয় চৰকাৰ আজিলৈকে অসমৰ বান পৰিস্থিতি বুজি নাপায়। আজি কোনোবা কেন্দ্ৰীয় মন্ত্ৰী আহিব হেলিকপ্টাৰেদি ঘূৰিব ৰিলিফ কেম্পত আহিব ভাত পাইছে না নাই চাউল পাইছে না এইটো চাব গুচি যাব, কিন্তু ইমান যে লক্ষ মানুহৰ ঘৰ মাটিয়ে ফুটি পেলালে, গৰা খহনীয়াত 1000 ঘৰ মাটি বাৰী গুচি গ'ল, কিমান যে স্কুল বিভিন্ন অনুষ্ঠানবিলাক গোটেই ধ্বংস হৈ গ'ল, এইটো কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী বা কোনো বিষয়াই গম নাপায়। গতিকে সেই গোটেই বিষয়টো ভালদৰে উপস্থাপন কৰিব লাগিব আমি কেন্দ্ৰীয় চৰকাৰৰ বিষয়া আৰু মন্ত্ৰীৰ ওচৰত। গতিকে সেইটোৰ কাৰণে আমাৰ এক দায়িত্ব আছে আমাৰ বিষয়াসকলে, বিষয়া মানে সৰু সুৰা নহয়, ডিষ্ট্ৰিক্ট অফিচাৰ নহয়, কোনোবা DC নহয়, আমাৰ চিফ ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি কমিশ্যনাৰ ছেক্ৰেটাৰী যিমান আছে তেওঁলোকে স্পটত যাব লাগে, নিজে চাব লাগে, তেতিয়াহে তেওঁ নিজে উপলব্ধি কৰিব পাৰিব যে প্ৰজেক্ট কৰে 5 কোটি টকা, তাৰপিছত ক'ব এইটো আমি পিছত কৰিম। এটা গাঁৱৰ কোনোবা বেছিকৈ যদি প্ৰেছাৰ দিয়ে, কোনোবা যদি MLA কয়
তেতিয়া এটা এটা আঁচনিহে পঠাই দিয়ে টোটেল প্ৰজেক্টটো কেতিয়াও আমাৰ চৰকাৰৰ পৰা পঠোৱা হোৱা নাই গতিকে সেইটোৰ কাৰণে আমাৰেই ভুল সেইকাৰণে মই এতিয়া সবকে কৈ আছোঁ বিষয়াসকলকো কৈছোঁ যে আমি যিমান ডেমেজ হৈছে আমি চেংচনটো পাওক নাপাওক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বুজক যে আমাৰ কিমান ক্ষতি হৈছে সেইকাৰণে 1000 কোটি টকা হ'লেও লাখ কোটি টকা হ'লেও আমি তেওঁলোকক দিবই লাগিব জেনুইনলি আমাৰ সঁচাকৈ কি হৈছে কিন্তু এইটো যদি আমি লুকাই ফালে ফাংফুং ৰিপৰ্ট দিওঁ কেতিয়াও কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি আৰু তাৰ কাৰণে কিমান মানুহে আজি মানে কি কয় নিজৰ ভৱিষ্যতটো অন্ধকাৰ মানে দেখা পাইছে তেওঁলোকে তাত নজলৈকে কেতিয়াও বুজি নাপায় তোমালোকৰ টিভিটো পিছফালৰ নিজে ক'ত যলৈকে যাব পাৰে তাৰ পৰাহে দেখুৱাইছে কিন্তু চোতালতো যাব পৰা নাই কি অৱস্থা হৈছে সেইটোতো যাব পৰা নাই এই গতিটো বিতংকৈ ভালদৰে তথ্যসহ চেণ্ট্ৰেল গভৰ্ণমেণ্টক দিব লাগিব আৰু ইয়াৰ কাৰণে আমি কিমান ক্ষতিগ্ৰস্ত মানে হৈছে আৰু সেই ক্ষতিগ্ৰস্তটো তেওঁলোকক পুনৰ সংস্থাপন কৰাৰ কাৰণে নতুনকৈ স্কুল বনাবৰ কাৰণে নতুনকৈ বিভিন্ন যিবিলাক মানে কিবাবিলাক আন্তঃগাঁথনি ধ্বংস হৈছে দলং ৰাস্তা বনাবৰ কাৰণে কিমান পইচা লাগে সেইটো আমি কেন্দ্ৰীয় চৰকাৰক ইমিডিয়েটলি ছাবমিট কৰিব লাগে তেতিয়াহে কেন্দ্ৰ চৰকাৰৰ পৰা আমি সাহায্য পাম সেইটো হ'ল নিয়ম তাৰপিছত আমাৰ ডিপাৰ্টমেণ্ট